हे गाइस যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। আপোনালোকে নিশ্চয় জানে যে বৰ্তমানৰ সময়ত খুব চৰ্চিত এটা জনপ্ৰিয় কাপোলৰ বিষয়ে তেওঁলোকৰ বৰ্তমান প্ৰেম সম্পৰ্ক বিচ্ছেদ হৈছে। সেই বিচ্ছেদক লৈ এতিয়া তেওঁলোকৰ বিতৰ্কৰ মাজতো সোমাই পৰিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছান আৰু অসমৰ যুৱক শান্তনু হাজৰিকা। ইতিমধ্যে প্ৰেম বিচ্ছেদ হৈছে আৰু তেওঁলোকৰ এই খবৰটোৱে বৰ্তমান ছ'চিয়েল মিডিয়াত তোলপা লগাই আছে। বৰ্তমান শান্তনু হাজৰিকা আৰু শ্ৰুতি হাছানৰ মাজত বিচ্ছেদ হয়। দুয়োয়ে ইতিমধ্যে নিজৰ ছ'চিয়েল মিডিয়া পেজৰ পৰা দুয়োকে আনফলো কৰিছে আৰু শ্ৰুতি হাছানৰ প্ৰফাইলত যিমানবোৰ শান্তনু ফটো আছিল এই সকলোবোৰ ফটো ডিলিট কৰা দেখিব পোৱা গৈছে। আৰু ইয়াক লৈ সকলোৱে এটা প্ৰশ্ন যে ইমান পপুলাৰ এই জোৰাটো কিয় এনেদৰে বিচ্ছেদ হ'ল, কিন্তু তেওঁলোকে এতিয়ালৈকে বিচ্ছেদৰ কাৰণ জানিব দিয়া নাই। পাছত যদি কিবা খবৰ পাওঁ মই আপোনালোকক নিশ্চয় জনাম। খবৰটো জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।